আপুনি বাৰু জানেনে DTHৰ ছাতিটো বেকাকৈ কিয় স্থাপন কৰা হয়? যদি পোনকৈ লগাই তেতিয়া কি হ'ব? এটা সময় আছিল যেতিয়া টিভিত কেৱল DD নেশ্যনেলহে আহিছিল আৰু এণ্টনাত ছবিৰ মানদণ্ড সঠিকভাৱে ৰাখিবলৈ বিশেষ প্ৰচেষ্টা চলোৱা হৈছিল। অৱশ্যে এতিয়া DTHৰ এটা ছাতিয়ে আমাক দেখুৱাইছে দেশ-বিদেশৰ বিভিন্ন ধৰণৰ চেনেলবোৰ। আপুনি কেতিয়াবা ভাবিছেনে যে এই যাদুকৰী ছাতিটো সদায় তিৰ্যকভাৱে কিয় মাউণ্ট কৰা হয় আৰু যদি কেতিয়াবা পোন হৈ পৰে তেন্তে কি হ'ব পাৰে? আচলতে এই এণ্টনাটো তিৰ্যকভাৱে স্থাপন কৰা আঁৰৰ কাৰণ কি? আমি এই ছাতিবোৰ তিৰ্যকভাৱে দেখাত অভ্যস্ত আৰু সেইবাবে আমাৰ মনোযোগ কেতিয়াও ইয়াৰ ফালে নাযায়। আজি আমি আপোনালোকক এই কথাটোৰ বিষয়ে উল্লেখ কৰিম যিটো বেছিভাগে লক্ষ্য কৰা নহয়। গতিকে আমি DTHৰ ছাতিটো তিৰ্যকভাৱে থকাৰ কাৰণটো জানি লোৱা হওক। আচলতে DTH এণ্টনাৰে সংকেত ধৰি ইয়াত আমাৰ টিভিত এখন ছবিলৈ ৰূপান্তৰিত কৰে। ইয়াক হেলনীয়া কৰা আঁৰৰ কাৰণটো হ'ল ইয়াৰ ডিজাইন আৰু কাৰ্যক্ষমতা। ছাতিটোৰ হেলনীয়া হোৱাৰ বাবে যেতিয়া এটা ৰশ্মি ইয়াৰ অৱতল পৃষ্ঠত খুন্দা মাৰে তেতিয়া ই প্ৰতিফলিত হৈ পুনৰ উভতি নাযায় আৰু তাৰ দ্বাৰা আমি টিভিত এখন ছবি দেখিবলৈ পাওঁ। কিন্তু যদি এণ্টনাটো তিৰ্যকভাৱে মাউণ্ট কৰা নহয় তেনেহ'লে এনে নহ'ব। ইয়াৰ ডিজাইনৰ বাবে ৰশ্মিটো কেন্দ্ৰত ফ'কাছ হয় আৰু এই ফ'কাছ পৃষ্ঠ মাধ্যমৰ পৰা অকণমান দূৰত্বত থাকে। যদি DTH পোন হয় তেন্তে এতিয়া বিষয়টো হ'ল যদি কেতিয়াবা DTH এণ্টনাটো ডাইৰেক্ট পোনকৈ লগোৱা হয় তেন্তে কি হ'ব? যদি আমি DTH এণ্টনাটো পোনকৈ ৰাখোঁ তেন্তে তাৰ পৰা অহা ৰশ্মিটোৱে ইয়াৰ অৱতল পৃষ্ঠত খুন্দা মৰাৰ পৰিৱৰ্তে পিছলৈ প্ৰতিফলিত হ'ব। ৰশ্মিটো ফ'কাছত কেন্দ্ৰীভূত নহ'ব। যেতিয়া সংকেতবোৰে পৃষ্ঠত খুন্দা মাৰে তেতিয়া সিহঁতে এণ্টনাত স্থাপন কৰা ফিড হৰ্ণটোৰ ওপৰত মনোনিৱেশ কৰে। এই ফিড হৰ্ণে সংকেত গ্ৰহণ কৰে। ইয়াৰ পিছত আমি টিভিত এখন স্পষ্ট ছবি দেখিবলৈ পাওঁ।